জান চুমা এটা নেদা নেকি কি নেদা দিন আজি প্লিজ দিয়া এটা প্লিজ মই এটা যাওঁ নাই মই এটা দিলোঁ ধৰিছা না তুমি দে এতিয়া ৰাখো দিয়া ন পিছত ফোন কৰিম এই ৰাখে মানে মই তোমাক নহয় মই তোমাক কিয় বেয়া পাম মানে সেই আজি আমাৰ ঘৰত মানে লাও কোমোৰা আৰু অলপ সেই বেঙেনাৰ খাৰ বনাইছিল তাকে বোলো সেই আমাৰ খুৰাহঁতক দিয়া মুদি খুৰাহঁতক তাকে দেউতাই মাতি আছে হেলিকপ্টাৰখন অলপ বোলে ইদিন নামত ধৰছি না মই যাব পৰা নাই ক'তো লকডাউন দিছে আহি কিনে মই ফোন কৰিম দিয়া এতিয়া বাই দে মই ৰাখিছোঁ এতিয়া আহি কিনে মই ফোন কৰিম কিন্তু বাপৰে বাপ তাৰ প্ৰেম গাড়ীৰ খোৱা দাঁত সৰা নাই আজিলৈকে সি আকৌ ফোনত হেলিকপ্টাৰ মুদি মামা কথা তাৰ কাপ চাহ দিবা ৰাতিপুৱা ঘণ্টা মাথাটো নষ্ট আহিল নহয় আৰু এইটো চাহ কাপো বনাব দিলোঁ আৰু মোৰ চাহ কাপো এতিয়া এনে যাব চাহ কুকুৰটো আহিল নহয় এনে যাব এতিয়া চাহ কাপ কি কৰোঁ কি ক'ল এতিয়া কি বচোন ভবত লাগিল হে ক'ল এতিয়া নাভাবিনো কি কৰিম নিজৰ পাকঘৰটোৰ বাহিৰে বেলেগৰ পাকঘৰৰ কথা ভাবি নেকি আপুনি নাভাবে নহয় ৰাতিপুৱা উঠি কেৱল চাহ খাওঁ 8 টাকা যাওঁ চাহ খাওঁ 7 টাকা যাওঁ চাহ খাওঁ কেৱল চাহ খাওঁ আৰু চাহ খাওঁ কিমান আৰু আনৰ ঘৰত চাহ জুতি লৈ থাকিব নালাগে যাওক চাহ খাব আজি চিৰ মাকৰ ঘৰত গৈছে যাওক আপোনালোকক আৰু কিয় মই বেলেগ ঘৰৰ মানুহ বুলি ভাবিম মই আহিছিলোঁ এটা বেলেগ কামত তাকে আপুনি কলিতানি কিবা কোৱা শুনিলোঁ বনাব দিয়াৰ কথা শুনিলোঁ সেইকাৰণে সোমাই আহিলোঁ আৰু কিবা অলপ পাম বুলি আপুনি একদম বেয়া সময়ত আহিলে নহয় বৰুৱা পাকঘৰত চাহপাত চেনি অলপো নাই বজাৰলৈ যাম বুলি ভাবিছিলোঁহে আপুনি আহি পালে নহয় ব'লক নহ'লে দুটাই একেলগে বজাৰৰ পৰা আহোঁ ব'লক এতিয়া নাযাওঁ নেকি আজি বাৰু আপোনাৰ ঘৰত চাহপাত চেনি নহ'লেও কথা নাই দিয়ক কিয় আপুনি নিদিব আপুনি নিদিব It starts with one thing. I don't know why. It doesn't even matter how hard.